অসহায়জনৰ মাছিহা হুছেইন মনছুৰী। হুছেইন মনছুৰীয়ে পালন কৰে কেৱল মানৱ ধৰ্ম। তেওঁ বিচাৰ নকৰে কোন হিন্দু কোন মুছলিম, মাত্ৰ আৰ্তজনক সহায় কৰিব জানে তেওঁ। অসমৰ বানাক্ৰান্তৰ কাষলৈও আহিব মানৱ দৰদী মনছুৰী। মুম্বাইৰ এজন বিখ্যাত সমাজসেৱী আৰু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, যাক মানুহে মানৱতাৰ দূত বুলিও অভিহিত কৰে। ফুটপাথৰ ব্যৱসায়ী, দুখীয়া পৰিয়ালক ৰেচন, কাপোৰ, নগদ ধন দি প্ৰতিটো দিনতে সহায় কৰি আহিছে তেওঁ। কেঞ্চাৰৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবেও আৰ্থিক সাহায্য আগবঢ়াই আহিছে তেওঁ। আজিৰ স্বাৰ্থপৰ পৃথিৱীত বেছিভাগ মানুহেই নিজৰ লাভালাভৰ কথা আগতে চিন্তা কৰে। মুখত হাঁহি লৈ মনত শত্ৰুতা ৰখা মানুহৰ অভাৱ নাই। কাকো বিশ্বাস কৰিব নোৱাৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনে সময়তে মানৱ দৰদী হুছেইন মনছুৰীয়ে প্ৰতিদিনে নিজৰ কথা চিন্তা নকৰি কেৱল অসহায়জনৰ কথা ভাবি কাম কৰি সামাজিক দায়বদ্ধতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। বৰ্তমান সমগ্ৰ ভাৰততে এটা চিনাকি নাম হুছেইন মনছুৰী। বানপানীত ক্ষতিগ্ৰস্ত লোকক সহায় কৰিবলৈ দেশৰ বিভিন্ন ৰাজ্যলৈ গৈ সাহায্য প্ৰদান কৰি আহিছে তেওঁ। অসমত বিগত 21 জুলাইৰ নিশা অহা বলিয়া বানে এফালৰ পৰা দাহিমুহি নিলে 810খনৰো অধিক গাঁৱৰ লাখ লাখ পৰিয়ালৰ সকলো। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে অসমৰ প্ৰায় লাখ লাখ লোকে বৰঙণি আগবঢ়াইছে। বন্যাৰ্তৰ বাবে গাড়ীয়ে গাড়ীয়ে লৈ গৈছে অত্যাৱশ্যকীয় সামগ্ৰী। উজনি অসমৰ এই প্ৰলয়ংকাৰী বানৰ দৃশ্য বৰ্তমান সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চাত আছে। যি দৃশ্য দেখি সকলোৱে বুজি উঠিছে বানাক্ৰান্তৰ দুখ দুৰ্দশা। এনে দুৰ্বিষহ সময়ত বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ এতিয়া বহিৰাজ্যৰ পৰাও বিভিন্ন NGOয়ে সহায়ৰ বাবে আগুৱাই আহিছে। ইয়াৰ মাজতে দেশৰ সকলোৰে চিনাকি বিখ্যাত সমাজসেৱী হুছেইন মনছুৰীয়ে শীঘ্ৰেই অসমৰ বানাক্ৰান্তৰ কাষলৈ অহাৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে এইদৰে ঘোষণা কৰে। হুছেইন মনছুৰীৰ অসম আগমনৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে অসমত। হুছেইন মনছুৰীৰ আগমনত বহু সংখ্যক বানাক্ৰান্তই আৰু অলপ সকাহ পাব বুলি আশা কৰা হৈছে। নিউজ ডেস্ক, নেশ্যন।